অৱশেষত ইমৰান খানক গ্ৰেপ্তাৰ লগে লগে পাকিস্তানত গৃহযুদ্ধৰ দামামা ইছলামাবাদ হাইকোৰ্ট চৌহদৰ পৰা পাকিস্তান ৰেঞ্জাৰ্ছৰ এটা বিশাল সশস্ত্ৰ দলে এনেদৰেই এক প্ৰকাৰ চুচৰাই নিয়াৰ দৰে উলিয়াই আনিছে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পাকিস্তান তেহৰিক ই ইনসাফ দলৰ মুৰব্বী তথা পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ইমৰান খানক এখন গাড়ীত উঠাই অজ্ঞাত স্থানলৈ ইমৰান খানক লৈ যোৱা হৈছে লগে লগে অস্থিৰ হৈ উঠিছে সমগ্ৰ পাকিস্তান ইমৰানক লৈ যোৱাৰ ঠিক কিছু সময় আগৰ দৃশ্য নেশ্যনেল একাউণ্টেবিলিটি ব্যুৰোৰ এটা গোচৰ সন্দৰ্ভত জামিন বিচাৰি অহা ইমৰান খান বহি আছিল আদালতৰ এটা কক্ষত কিন্তু চিচাৰ দুৱাৰ খিৰিকী ভাঙি সোমাই আহে পাকিস্তান ৰেঞ্জাৰ্ছৰ দল এটা আৰু তাৰ পিছত এই দৃশ্য গ্ৰেপ্তাৰ কৰি লৈ যোৱা হৈছে ইমৰান খানক এই ঘটনাত আহত হয় ইমৰান খানৰ হৈ আইনী যুঁজ চলাই থকা অধিবক্তাজনো ইফালে তিনি আকস্মিকভাৱে ঘটি যোৱা ঘটনাটোত হতভম্ব ইমৰান খানৰ সমৰ্থক তথা দলীয় কৰ্মীসকলো मैं तमाम इस्लामाबाद के लोगों को कहता हूँ कोई फैसलाबाद पहुँचे और इसके खिलाफ अपनी आवाज बुलंद करें পিছে এনে এটা পৰিস্থিতিৰ যেন আগতীয়াকৈ অনুমান কৰিব পাৰিছিল ইমৰান খানে মঙলবাৰে পুৱা ইছলামাবাদ হাইকোৰ্টলৈ বুলি যাত্ৰা আৰম্ভ কৰোঁতে গাড়ীৰ পৰা ইমৰানে কৈছিল कोई पुलिस और रेंजर्स और एफसी इतनी बड़ी फौज लाने की मुल्क के पैसे जाया करने की कोई जरूरत नहीं है अगर किसी के पास वारंट है सीधा मेरे पास वारंट लेके आए मेरे वकील होंगे लीगल होंगे मैं खुद ही जाके जेल में तैयार हूं जाने के लिए বাৰম্বাৰ দোহাৰিছিল যে কাৰাবৰণৰ বাবে সাজু প্ৰাক্তন প্ৰধানমন্ত্ৰীজন जेल में डालना है मैं तैयार हूं जेल में डालने के जाने के लिए এই প্ৰসংগতে ইমৰান খানে আদালত যাত্ৰাৰ সময়ত আইএছআইৰ মুৰব্বী ফৈজল নাছিৰৰ বিৰুদ্ধে তুলিছিল এটা গুৰুত্বপূৰ্ণ অভিযোগ আইএছআইৰ মুৰব্বীজনে দুবাৰকৈ চেষ্টা কৰিছিল ইমৰান খানক হত্যা কৰাৰ एक ऑफिसर का नाम ले दिया इंटेलिजेंस ऑफिसर का जिसने 2 दफा मुझे कत्ल करने की कोशिश की কিন্তু আইএছআইৰ মুৰব্বীজনৰ বিৰুদ্ধে ইমৰান খানৰ এজাহাৰ গ্ৰাহ্য নহল বিপৰীতে ফৈজল নাছিৰৰ বিৰুদ্ধে সকলো অভিযোগ আদালতত তথ্য প্ৰমাণসহ প্ৰতিষ্ঠা কৰাৰ হুংকাৰ দিছিল ইমৰানে मैं साबित करूंगा कि आईएसआई ने सारी एक रात पहले उसको टेक ओवर किया साबित करूंगा कि सीटीटी के कपड़ों के अंदर और वुकला के कपड़ों के अंदर आईएसआई थी वहां साबित करूंगा कि एक ब्रिगेडियर बैठा हुआ था वहां मुझे नाम भी उसका बताऊंगा जो सारा मॉनिटर कर रहा था ইমৰানৰ এই হুংকাৰত বিতুষ্ট হৈ পৰে পাকিস্তানী সেনা আৰু আদালত চৌহদৰ পৰাই গ্ৰেপ্তাৰ হয় ইমৰান খান ইফালে ইমৰান খানক গ্ৰেপ্তাৰ কৰাৰ পিছত গৃহযুদ্ধ সদৃশ পৰিস্থিতিৰ সূচনা ঘটিছে সমগ্ৰ পাকিস্তানত বিভিন্ন চহৰত ইমৰানৰ সমৰ্থক তথা পিটিআই কৰ্মীসকলে বিশাল গণবিক্ষোভ আৰম্ভ কৰি দিছে দাবী ইমৰান খানক চৰ্তহীন মুক্তি দিয়াৰ উত্তাল হৈ উঠিছে সমগ্ৰ পাকিস্তান